ঠিক আছে protest হোৱা কাৰণটো হ'ল কি আমাৰ যোৱা 2 দিন ধৰি ইয়াতে কাৰেণ্ট আৰু বাথৰুমটো কিবা বহুত অসুবিধা দি আছে তো সেইটো আমি ষ্টুডেণ্ট বিলাক এইটো মানি ল'ব নোৱাৰে না তো ইয়াৰ গা ধুব পৰা নাই ছোৱালীবিলাক বহুত প্ৰব্লেম পৰীক্ষা আহি আছে আমাৰ আৰু আমাৰ যিখিনি প্ৰগ্ৰাম আছে এইবিলাকৰ বহুত মানে অসুবিধা দি আছে তো আজিলৈকে তেওঁ দি ষ্টুডেণ্ট এফেয়াৰ্ছ আৰু ষ্টুডেণ্ট এফেয়াৰ্ছ আৰু অৰণ্য মতলব তেওঁ যি কাৰণত তেওঁলোকে আমাৰ ষ্টুডেণ্টৰ লাইফ স্পইল কৰি দিছে আমাৰ হয় হয় আৰু প্লেনিং এণ্ড ডেভেলপমেণ্টৰ যোনটো দিন আছে প্ৰণৱ কুমাৰ সিং তেওঁ মানে প্ৰমোদ বৰুৱা যোনটো মানে আমাৰ চিআইটি ছ'চাইটিৰ প্ৰেচিডেণ্ট হয় তেওঁলোক বহুত ক্লজ তেওঁ আজি কিয় কৰিব পৰা নাই ষ্টুডেণ্ট ক'ত কি আছে আজি যদি তেওঁ পৰা ৰিজাইন নকৰে আৰু তেওঁ যদি ষ্টুডেণ্ট এফেয়াৰ্ছ যেনেকে নহওক আজিৰ ভিতৰত ষ্টুডেণ্ট এফেয়াৰ্ছ অৰণ্য মণ্ডল আৰু আমাৰ প্লেনিং এণ্ড ডেভেলপমেণ্টৰ যদি তেওঁলোক ৰিজাইন আৰু আজি আমাৰ দুনিয়াৰ কৰাপশ্যন কৰি আছে বহুত মানে ৰিপ্ৰেজেণ্ট কৰি আছে কোনো পইচা আমি মাৰি ল'ব নোৱাৰো সেই সমস্যাই মাত্ৰ নহয় আমাৰ যিমানখিনি ইয়াতে টেকনিকেল ফেষ্টিভেলে হওক ফেষ্টিভেল ইমান ডাঙৰ ষ্টেট আমাৰ যোনটো মানে হাজাৰ বড়ো যুৱক যুৱতীয়ে মৰি তেনে এইটো ইছ্যুটো পাইছোঁ তো সেই ক্ষেত্ৰত আমি তেওঁলোকৰ আমি আণ্ডাৰত থাকিব নোৱাৰোঁ তো সেই হিচাপত তেওঁলোকে কেনে ধৰণৰ আমাক এইটো চলাই আছে তো তেওঁলোকৰ যে আমাৰ উপযুক্ত নাই আমিতো দেখিছোঁ আমি কোৱালিটি নাই তেওঁলোকৰ কিবা কি কোৱালিটি আছে নেকি का प्रॉब्लम है इलेक्ट्रिसिटी का प्रॉब्लम है हम लोग बहुत कॉन्टेक्ट किया है दिन मेंटेनेंस और दिन स्टूडेंट अफेयर्स स्टूडेंट और प्लानिंग एंड डेवलपमेंट दिन है ये प्रणव कुमार सिंह जो कि प्रमुख का बहुत क्लोज है सीआईटी सोसाइटी के प्रेसिडेंट का और ये আমি হোস্টেলে থাকু হোস্টেল সকালে রাতে আমাদের পানি লাগে আমার বাড়ি বলে পানি নেই বাথরুম